আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ মই স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো মই ঘৰত ষ্টাৰ্ট কৰা নাই ৰাস্তাত অলপ দেখাইছিলোঁ ৰাস্তাটো তাৰপিছত এতিয়া আমি আছোঁ নাহৰ পুখুৰীত নাহৰ পুখুৰী আৰু এইখিনি আপোনাৰ আহোমৰ ভাষাত লিখা আছে হয়তো নাহৰ পুখুৰীয়ে লিখিছে মই ইমান ভালকৈ নাজানিম খালি অসমীয়াত নাহৰ পুখুৰী আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু এই পুখুৰীটো একদম আহোম ৰজাৰ দিনৰ হয় মই বাৰু কাহিনীটো ক'ম ছুটিকৈ ক'ম বৰ বেছি বহলাই মই ক'ব নাজানিম ছুটিকৈ ক'ম তো ভিতৰত চাই লওঁগৈ কেনেকুৱা কি হৈ আছে একদম পুৰণা দিনৰ এইখন আৰু এই ইটাবিলাক একদম আগৰ ইটা আৰু বিৰাট ধুনীয়া কিন্তু ইমান ভালকৈ মানে ফ'কাছ হোৱা নাই এতিয়াও বেলেগ জেগাত হয়তো এইটো বস্তু বিৰাট ধুনীয়াকৈ থ'লেহেঁতেন কিন্তু আমাৰ মানে একো চকুতেই নপৰাকৈ থৈছে মানে ইয়াত এইটো ৰাস্তা ক'ৰ পৰা আহে ন মা সোণাৰী চাইডৰ পৰা এইফালে এইটো চাইডৰ সোণাৰী ৰাস্তাটোৰ পৰা যদি আপোনালোকে আহে চৰাইদেউ জিলাৰ সোণাৰী ৰাস্তাটোৰ পৰা আহিলে এইফালে ৰাইট চাইডে পৰিব এয়া নাহৰ পুখুৰী আমি চাই লওঁগৈ ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ চাওঁ চাই থাকক ভিডিঅ'টো লখাই থাকিলে যে এইবোৰ এতিয়া দিন মানে আগৰে ন আগৰে পানীখিনি ইমান ধুনীয়া যে এইটো হ'ল নাহৰ পুখুৰী কি লিখিছেতো আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাটো সিমানেই উজ্জ্বল হ'ব চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা পোহৰ হ'বই ইমান লেতেৰাকৈ কিয় আছে এইবোৰ ধুনীয়া কৰি দিয়া একদম চকুত পৰাকৈ থকাহেঁতেন ন তাকে ইমান আগৰ দিনৰ পুখুৰী আহোম ৰজাৰ দিনৰ পুখুৰীটো সংৰক্ষণ কৰিব লাগে ন ধুনীয়াকৈ সেয়া পিছফালে আছে নাহৰ পুখুৰী বিৰাট ধুনীয়া আৰু বিৰাট ধুনীয়া বতাহ মাৰি আছে কিন্তু যিমান ধুনীয়া বুলি ভাবিছিলোঁ যিমান ধুনীয়াকৈ ৰাখি থৈছে বুলি ভাবিছিলোঁ ইমান ধুনীয়াকৈ ৰখা নাই আচলতে আহোম ৰজাৰ দিনৰ এটা পুখুৰী ভালকৈ থ'ব লাগিছিল তেনেকৈ নাই বাৰু সেইটো দেখি একেবাৰে দুখ লাগিছে যিহেতু মই নিজেই আহোম ছোৱালী তো আৰু কাহিনীটো মই অলপমান জানো বৰ সঠিককৈ মই ইমান ক'ব নোৱাৰিম অলপমান জানো আচলতে এই পুখুৰীটো আপোনাৰ চুংখাম্ফা ৰজাই খান্দিছিলে আৰু তো মই কি কৈ আছিলোঁ পাহৰি থাকিলোঁ নহয় মাজতে মা আহি গ'ল আৰু মোক আমলখি দি গ'ল মানে তো সেয়াই এই পুখুৰীটো চুংখাম্ফা ৰজাই খান্দিছিলে আৰু তেখেতৰ বহুকেইগৰাকী পত্নী আছিল যদিও তেওঁৰ কোনো সন্তান নাছিলে আৰু সেইবাবে তেওঁ এটা সন্তান তুলি লৈছিলে এডপ্ট কৰিছিল আৰু এডপ্ট কৰি লোৱাৰ পিছত সেই সন্তানটোৰ নাম হৈছিল নাহৰ তেওঁলোকে নাহৰ নাম দিছিল সন্তানটোক আৰু সেই বাচ্চাটোৰ নামতে মানে সন্তানটোৰ নামতে ৰজা চুংখাম্ফাই এই পুখুৰীটো খান্দি পুখুৰীটোৰ নাম নাহৰ পুখুৰী দিয়া হ'ল মই সিমানটোৱে জানো আৰু যদি আৰু কোনোবাই ভালকৈ জানে তেন্তে কমেণ্ট কৰি জনাব আৰু যদিও ভুল হৈছে অলপমান ভুল হ'বও পাৰে মই যিটো শুনি আহিছোঁ সেইটোহে কৈছোঁ আপোনালোকক আৰু চুংখাম্ফা ৰজাক খৰা ৰজা বুলিও কোৱা হৈছিল খৰা ৰজা কিয় কয় সেইটো মোক যদি আপোনালোকে জনায় দেন ভাল পাম কাৰণ মই ইমান ভালকৈ নাজানো মই আহোম ছোৱালী হ'লেও বহুত লাজ লাগিবলগীয়া কথা মই নাজানো বুলি কোৱাটো
কিন্তু কি কৰিম, যিটো দেখি আহিছোঁ শুনি আহিছোঁ, এতিয়া চাবলৈ গ'লে এই জেগাখিনি বহুত বেছি ধুনীয়াকৈ থ'ব লাগিছিল। এতিয়া বাহিৰতে হওক আগ্ৰাত তাজমহলটো বিৰাট বেছি ধুনীয়াকৈ থৈছে তেওঁলোকে আগৰ বস্তুবিলাক, কিন্তু এতিয়া এইবিলাক ইমান দূৰৰ পৰা মানুহে চাবলৈ আহে কিন্তু ইমান বেয়া এটা অৱস্থাত আছে। এইবিলাক আচলতে সঁচাকৈ চৰকাৰে বহুত ভালকৈ থ'ব লাগিছিলে। কিন্তু যিমান আশা কৰি আহিছিলোঁ ঘৰৰ পৰা যে জেগাটো ধুনীয়া হ'ব, এটা আহোমৰ আগৰ দিনৰ ৰজা দিনৰ পুখুৰী এটা চাবলৈ যাম, কিন্তু যিমানটো এটা ভাবি আহিছিলোঁ সিমানটো ইয়াত দেখা নহ'ল। ইমান ধুনীয়া নহয়, মানে ইমান ধুনীয়াকৈ থ'ব লাগিছিল, তেনেকৈ নাই থোৱা। ঠিক আছে বাৰু, সেইবিলাক কথা পিছত। আৰু ইয়াতে স্থানীয় ৰাইজে জনোৱাৰ মতে ওচৰতে বোলে এইফালেতো পুখুৰীটো আছে, এইফালে পুখুৰীটো আছে, আৰু এইফালে অপজিট ছাইডে বোলে লাই আৰু লেচাই মৈদাম আছে। যদি আমি পাৰোঁ তেন্তে যাম আৰু আপোনালোককো দেখাম। আৰু ভাল লাগিছে, বতাহ মাৰি আছে খুব ধুনীয়া, আৰু জেগাটো বিৰাটেই ধুনীয়া। সেয়া চাই থাককচোন, আৰু ক'ত ক'ত যাব পাৰোঁ দেখাই যাম। তোমালোকে আহিলে কিন্তু কিবা নহয় কিবা এটা বস্তু ঘৰলৈ লৈ যোৱা হয় নাই? যেনেকৈ ঢেকীয়া, আজি কচু। এইখন চোৱা আকৌ নাও আছিল, নাও বেয়া হ'ল এখন। এইফালে বটল আকৌ এইখিনি আছেনে? গোটেই কিনাই কিনাই কচুথুৰি, এইবিলাক গোটেই কিনাই কিনাই কচুথুৰি। এইবোৰ এতিয়া বুটলি লৈছে, খাই কিন্তু বিৰাট ভাল লাগে, মেইনলি গাহৰিৰ লগত। আমলখি গছ, এজোপা আমলখি গছ লাগি আছে দেই। আমলখি, শিলিখা, কঁঠাল ক'ত ক'ত আছে মই চাই ফুৰো খাবলৈ। এজোপা আমলখি গছ আৰু কচুথুৰি পালোঁ। কচুথুৰি লৈ লৈছোঁ কাটি। তাৰমানে ইয়াত মানে ইমানেই অৱস্থা বেয়া, কচুথুৰিও ওলাই গৈছে ইয়াত। কচুথুৰি নহয়, কচু ওলাইছে। কচু ওলাই গৈছে, মানে ইমানেই অৱস্থা বেয়া। কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে বুলি ভাবিছিলোঁ, কিমান আশাহে দেখাহে আহিছিলোঁ। আচলতে এই ফ্ৰণ্টডোখৰ ধুনীয়া, কিন্তু সেই ফ্ৰণ্টডোখৰ ধুনীয়া মানে কি হ'ব, ফ্ৰণ্টডোখৰ কিন্তু সেই পিছফালবোৰ তোমাৰ আগতে বনাই থোৱাই আৰু কিনো কৰিলে, একোতো নাই কৰা। এজোপা বাহিৰত হ'ব লাগিছিলে। এজোপা আমলখি গছ, এজোপা চা চিকিউৰিটি দি মেলি এই জেগাটো বিৰাট বেছি ধুনীয়াকৈ থ'লেহেঁতেন, কিন্তু এতিয়া আমাৰ অৱস্থাই বেয়া। বেলেগ জেগাতো এনেকৈ পানীও চুব নিদিলেহেঁতেন, ইয়াতোতো গছ ওলাই গৈছে। ইমান বেয়া মানে অসমত মানে অৱস্থা বেয়াই লাগে। ইয়াত এটা গছ এজোপা দেখিছোঁ, য'ত মানে দুজোপা ইজোপা গছত প্ৰেম হৈ গ'ল, প্ৰেম। এজোপা কি গছ? জৰি গছ আৰু খেজুৰ গছ, প্ৰেম হৈ গ'ল। চৰি, আহঁত গছ আৰু খেজুৰ হয় নেকি? আচ্ছা, আহঁত গছততো ভূত থাকে চাগে। ইকো হৈ যায় মাতটো, হেল্ল' 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 মাতটো কিবা ইকো হৈছেনে? কিবা বেলেগ এটা ইয়াত এইডোখৰতো বেলেগ ন, এইডোখৰতো বেলেগ এটা। এইবোৰত আগতে চাকি থৈছে চাগে ন, এইবোৰত আগতে চাকি থৈছে চাগে আগৰ। এতিয়া চাগে অকণমান ৰং চং কৰিছে, কিন্তু এইবোৰ আগৰ। তাকো লিখি মেলি বৰবাদে কৰি দিয়ে মানুহে। সেইবোৰ লিখিছিলেই। এটা ধুনীয়া বস্তু দেখুওৱা আকৌ, তুমি দেখাম বুলি কৈছিলা। এয়া ৰাইজ, এয়া অৱস্থা। ৰজা দিনৰ পুখুৰী কিনাৰত এই অৱস্থা দেখিছে নহয়। এয়া
এইবোৰ ডাষ্টবিন বনাই পেলালে এই ধুনীয়া গেটখন সংৰক্ষণ কৰি থ'ব লাগিছিল কিন্তু কি হ'ল উপায় নাই আৰু এতিয়া ওলাই যাওঁ ইয়াৰ পৰা আৰু ক'ৰবাত বোলে মৈদাম আছে সেই মৈদাম চাওঁগৈ চাকনা বোলে কি বুলি কয় আকৌ নেজানো এতিয়া আমি নাহৰ পুখুৰীৰ পৰা ওলাই আহিলোঁ তাৰপিছত ইয়াত ওচৰত চবকে সুধিলোঁ কোনো ভালকৈ ক'ব নোৱাৰিলে কাহিনীটোৰ বিষয়ে তাৰপিছত সেই মই যিটো কৈছিলোঁ সেইটোৱে হ'ব লাগে আৰু সেইটোৱে হ'ব থুলমূলকৈ অলপমান জানিছিলোঁ তো এতিয়া আমি যাবলৈ ওলাইছোঁ মৈদাম চাবলৈ লাই লেচাই মৈদাম খালি অলপ খোজকাঢ়িব লাগে বুলি কৈছে কি কৰোঁ চাই লওঁ বহুত বেছি গৰম বহুত বেছি ৰ'দ দিছে তো চাই লওঁ ৰাস্তাটো যদি ভাল চাই থাকক ভিডিঅ'টো গৈ আছোঁ মৈদাম চাবলৈ লাই লেচাই মৈদামটো চাবলৈ গৈ আছোঁ বহুত বেছি বেয়া ৰাস্তা এতিয়া এইবোৰ পৰা গাড়ী নাযাব চাগে কিমান ধুনীয়া কৈ থ'ব লাগিছিলে ন এইবোৰ ৰাস্তা ক'ত ঘূৰাবিও গাড়ীখন ফচি গ'লোঁ সেয়া আমাৰ গাড়ী ফচি গ'ল এনেকুৱাই হয় আমাৰ লগত ৰাস্তা ভয়ানক ৰাস্তা ওলাই আছে নি এই কেনেকৈ হাই হাই ভাবিছিলোঁ বহুত ধুনীয়াকৈ লিখা আছে চাগে ওচৰত কিন্তু এতিয়াহে আমি গম পাইছোঁ যে এইটো লেচাই কোঁৱৰৰ মৈদাম আৰু সেইটো মানে তেখেতৰ পত্নী মই ভাবিছিলোঁ যে ইয়াত লাই আৰু লেচাই দুজনৰে থাকিব কিন্তু নাই লাই মৈদামটো ইয়াত নাই এইজন লেচাই আৰু এইফালে পত্নী ইমান ধুনীয়াকৈ এইবিলাক বস্তু সংৰক্ষণ কৰি থ'ব লাগিছিল অৱস্থা দেখি বৰ বেয়া লাগিছিল বেলেগ নহওক আনকি চাইনবোৰ্ডখন এটলিষ্ট ভালকৈ লাগিছিল এই গতি চাইনবোৰ্ডখন এইটোতো অকণমান যদিও কিবা এটা আছেই ভেটিছে এইটোতো একদমেই ভেটা নাই একোৱেই নাই চিনেই নাই পথাৰৰ যেন হাত তুলি থৈছে এনেকুৱা লাগিছে এনেকুৱা গাড়ী ফচিলে চকাকেইটা চোৱাচোন অৱস্থা বেয়া হৈ থাকিলেচোন একদম মিহি হৈ গ'ল আকৌ কৰিবলৈ আহি আজি ব্লগ কৰিবলৈ আহি এই অৱস্থা গোটেই বোকা গাড়ী ফচিলে গাড়ী ঠেলিব গৈছিলোঁ গাড়ী ঠেলিবলৈ গৈ আজি এই অৱস্থা গাড়ী কিনি উঠিম ফাল্টু হৈ যায় মোৰ লগত প্ৰেংক হৈ গ'ল মোৰ লগত
গাড়ী ফচিলে, বহুত বেছি বেয়া অৱস্থা হৈ গৈছিলে। থেংক গড যে ইয়াত চবেই গোটেই গাঁওখনৰ মানুহে আমাক সহায় কৰিলে। গৈ আছোঁ, আমাকো দেখিছে এইবোৰ গোটেই বৰবাদ গোটেই। এতিয়া মই গাড়ীত কেনেকৈ বহিম জানো, গোটেই বোকা হৈ গ'লোঁ মই মানুহজনী, কাৰণ ময়ো প্ৰথমতে কোনো মানুহ নেপাইছিলোঁ কাৰণে ময়ে ঠেলিছিলোঁগৈ গাড়ী। এতিয়া অৱস্থা মানে মোৰ অৱস্থা এইটো। কেনেকুৱা লাগিলে তোমাৰ গাড়ীখন ফচাই? মজা, ভাল লাগিলে, বঢ়িয়া লাগিলে, লাগিলে তো গাড়ীখন ফচাই, হয়নে? ড্ৰাইভাৰ নতুন নেকি বুলি সুধিছে মানুহে তাত, নহয় বুলি কৈ দিছোঁ। ৰাস্তাটো ইমান অকণমানি বোকা যেনেকুৱা হয়, কেনেকৈ নফচিব গাড়ীখন? কৈছোঁ নাই দোকানে তই পাৰিব, বল বল বল। আহিছোঁ দেই, থেংক ইউ দেই। এই অৱস্থা বোকা। ক'ত যাবা? আমি এটা ধুনীয়া জেগা যাবলৈ প্লেনিং কৰি আছোঁ। আপোনালোককো লৈ যাম, মানে মই দেখাম যদি মোক লৈ যায় এজনী। ক'ত 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 যাবা? ক'ত যাবা? সীতাকুণ্ড, তাৰপিছত আৰু যে তুমি যে কৈছিলা গদাপানী, ডালিমি জেগা, মানে য'ত তাৰ মানে এতিয়াও মানে নগাঁও হৈ অলপ মানে এই আমাৰ আহোমৰ নিয়মত মানে চলে জেগা। আকৌ কোৱা। কোৱা ক'লৈ লৈ যাবা সেইটো কোৱা। অৰুণাচল যাম আকৌ। কেতিয়া নাগালেণ্ড কেতিয়া কেতিয়া যাম আকৌ। কাইলৈ পৰহিলৈ কাইলৈ পৰহি অতি সোনকালে গৈ আছোঁ। এই 2-3 দিনতে 2-3 দিনত মজা। আজি এক্সপিৰিয়েঞ্চটো ভাল লাগিলে, কিন্তু বোকাই চোকাই ফচি আটাইতকৈ বেয়া পাইছিলোঁ মই বোকা পটককৈ লাগি যায় যে কাপোৰ, সেইটো বস্তু বহুত বেয়া পাইছিলোঁ। কিন্তু আজি মোৰ সেইটোৱে হ'ল। গাড়ী ঠেলিছিলোঁ, উস্তাদি মাৰিছিলোঁ অকণমান, তাৰপিছত আৰু সেইডোখৰ হ'ল আৰু। বৌগাত পঢ়াটো মই ইমান ভাল কৰিলে বহুত টেষ্টি টেষ্টি চানা খাইছোঁ এতিয়া। যিটো বস্তু মোক দিয়া নাই খাবলৈ, অকলে খাই আছে। তুমি মুখত সেইসোপা ভৰাই লৈছা আকৌ, কেপি নে শিখৰ নে কি সেইসোপা ভৰাই লৈছা, কেলৈ খাব লাগে তুমি? খাই থাকোঁ, আপোনালোকে চাই থাকক। তোমাৰ ৰমাকান্ত ওৰাং, ৰমাকান্ত ওৰাং। মই এইটো ৰাস্তা আহিম বুলি কৈছিলোঁ। তো এতিয়া আমি গৈ আছোঁ ৰমাকান্ত ওৰাঙৰ গাড়ীত। অ' নহয়, মানে গাড়ীখন মানে আমাৰে, ড্ৰাইভাৰ দাদাজন নাম হৈছে ৰমাকান্ত ওৰাং। আমি মানে সৰু পৰাই লিটাৰলি ডাঙৰ দীঘল কৰিছোঁ মানে এজনক, তো আমি নামটো আমিয়ে দিছিলোঁ, কান্তটো নিজে লগাই দিছোঁ। আমি মানে ৰমা বুলিয়ে কওঁ আৰু এতিয়া, ৰমা দা, ৰমা খাই ক'ৰবাত যাবলগীয়া থাকিলে গাড়ীখন চলাই যায়, আছে আৰু তেনেকৈ বেচেৰা নাথাকে। আপোনালোকক কেতিয়া দৰকাৰ হ'লে ক'ব, আৰু ৰমা কাক পঠিয়াই দিম আমি। গাড়ী ধুৱাবলগীয়া হৈ গৈছেগৈ বোকাত ফচি, অৱস্থা বেয়া আজি, অৱস্থা বেয়া একদম। নহ'লে ঘৰত গালি খাম নহয় গাড়ীখন সেইকাৰণে। কি চাব গৈছিলা? মই যাম। অঁ, চাবলৈ গৈছিলোঁ মই যাম, কিন্তু ৰাস্তাতে ফচিব লগা হ'ল। এতিয়া আমি গাড়ী ধুৱাই আছোঁ, নহ'লে আমাক ঘৰত বাৰ বজাই দিব। এতিয়া আমি খাবলৈ সোমাইছোঁ। এতিয়া আমি ঘৰ পালোহি, আৰু ঘৰ আহি ধুনীয়াকৈ ফ্ৰেছ হৈ মই এতিয়া বিচনাত পৰিছোঁ, আৰু খুব বেছি ভাগৰ লাগিলে। আজিতো দিনটো দেখিছে আপোনালোকে কেনেকৈ গ'ল। বহুত বেছি গৰম আছিলে, তাৰপিছত আৰু গৰম উঠিলে এনেও অলপ বেছি ভাগৰ লাগি থাকে, তো ভাগৰ লাগিছে, আৰু গাড়ী চাড়ী ঠেলি অভিয়াছলি ভাগৰ লাগিবই, তো কষ্টও হ'ল অলপ, আৰু কষ্টৰ ফলত কিবা এটা
ভাল বস্তু দেখিবও পালোঁ, নেদেখা বস্তু এটা দেখিলোঁ আজি, ভাল লাগিলে, দিনটো ভালকৈ গ'ল। কিন্তু সেয়াই এটাই কথা ক'ব লাগিব যে চৰকাৰে কিছুমান বহুত এলা-পেচা কামতো বহুত পইচা খৰচ কৰি থাকে, কিন্তু এনেকুৱা এটা আমাৰ অসমৰ কিছুমান সম্পদ হেৰাই গৈছে অসমৰ পৰা। তো সেইবিলাক বস্তু আচলতে ভালকৈ তেওঁলোকে ৰাখিব লাগে, কিন্তু দুখৰ বিষয় যে এয়া একো তেওঁলোকে সংৰক্ষণ কৰা নাই, যেনেকৈ আছে তেনেকৈ পৰি আছে আৰু বস্তুটো। তো সেইবিলাকে দেখি অলপ বেয়া লাগিলে আজি। তাৰপিছত আৰু আমি কি ক'ম, তাইতো নাই, তেওঁলোকে এতিয়া নকৰে। আৰু হ'লেও মোৰ ফালৰ পৰা মই যিমানখিনি পাৰিছোঁ মই অনুৰোধ জনাইছোঁ, যদি কোনোবাই পাৰে বা চৰকাৰে যদি পাৰে এনেকুৱাবিলাক সম্পদ ভালকৈ ৰাখিবলৈ, তেন্তে প্লিজ ৰাখক। আৰু হয়তো এনেকুৱা এইখিনি জেগা যদি বাহিৰৰ দেশত হ'লহেঁতেন, তেতিয়া আজি আমাক মানে ইমান ওচৰলৈ বা এনেকুৱা ইমান মুকলিকৈ কেতিয়াও মানে এলা-পেচা বস্তুৰ নিচিনা এৰি নিদিলেহেঁতেন। কিন্তু আজি সেয়াই দেখি অলপ বেয়া লাগিলে, যিহেতু 600 বছৰ ৰাজত্ব কৰাৰ পিছত আমাৰ অসমখন বচাইছিলে আহোম ৰজাই, 600 বছৰ ৰাজত্ব কৰিছিল আহোমে। তাৰপিছতো যদি আহোম জাতিটো বা আহোমৰ যিখিনি ঘৰ আছিল বা কিবা ৰাজপ্ৰসাদ আছিল বা কিবা, আজি এতিয়া দেখিলে পুখুৰীটো, তেওঁলোকৰ মৈদামটো যিখিনি আছিল, সেইখিনি বস্তু যদি আপোনালোকে এলা-পেচাকৈ পেলাই দিয়ে, মানে মই এগৰাকী আহোম ছোৱালী, তো মোৰ অলপ বেয়া লাগিছে আজি দেখি। কিন্তু সেয়াই মোৰ ফালৰ পৰা ক'বলগীয়া এয়াই আছিল। আৰু যাব পাৰে, আপোনালোকেও চাব পাৰে, যিসকলে ইচ্ছা আছে চাব পাৰে। আৰু লোকেশ্যনটো হৈছে আপোনাৰ বৰহাট আৰু চৰাইদেউ জিলাতে আছে, ধুনীয়াকৈ যাব পাৰে। লেচাই মৈদাম আৰু তেখেতৰ পত্নীৰ মৈদামটো চালোগৈ, আৰু নাহৰ পুখুৰী চালোগৈ। সেয়াই আপোনালোকে যাব পাৰে, ধুনীয়াকৈ চাই আহিব পাৰে। খালি ৰাস্তাটো বহুত বেছি বোকা, এইটো এতিয়া বাৰিষা কালত আহিলে অলপ প্ৰব্লেম হ'ব, কিন্তু পিছত আপোনালোকে আহিব পাৰে ভালকৈ। তো সেয়াই আছিল আজিৰ দিনটো। কেনেকুৱা লাগিলে ভিডিঅ' জনাব কমেণ্ট কৰি, আৰু পুনৰবাৰ কৈছোঁ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। তো আজিলৈ বাই, পুনৰবাৰ লগ পোৱাৰ আশাৰে নেক্সট ভিডিঅ'ত